নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম তেজপুৰ পুৰণি বাণ থিয়েটাৰৰ বিহু অনুষ্ঠান। আজি মেইন ফাংচন। এয়া মানুহ আহিছে। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে নিশ্চয় ভাল পাব। এয়া প্ৰেক্টিচ কৰি আছে, এয়া আৰম্ভ হ'বই আৰু। বিহু বাগৰিত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ হুঁচৰিৰ প্ৰস্তুতি চলি আছে। আলোড়িত কৰা একোটা অসমীয়া সংস্কৃতিৰ বিশ্বৰূপ, যাৰ কণ্ঠত গুমগুমাই মেঘ, যাৰ সুৰত সৰি পৰে ৰুণঝুণ গুণ সমস্বৰে অলপ আবেগিক হ'ল। এই গানটো শুনাৰ লগে লগে এটা বেলেগ পৰিৱেশলৈ গুচি যোৱা হয়। জুবিনবিহীন বহাগ কথাটো ভাবিলে কিবা বহুখন ধপধপাই যায়, কিন্তু উপায় নাই। আমাৰ এই বাপতি সাহোন বিহু আমি পাতিবই লাগিব, পৰম্পৰা ৰাখিবই লাগিব। বা যি নহওক, আমি সেই আবেগৰ পৰা এতিয়া ওলাই আহোঁ। চিত্ৰধৰা কৃষ্টি সংঘৰ এই ৭০ শতাংশ ৰঙালী বিহু সন্মিলনৰ এই মূল সাংস্কৃতিক সন্ধিয়াত মই যিমান দিনৰ পৰা দেখি আহিছোঁ, সদায় চিত্ৰলেখা কৃষি সংঘৰ এটি হুঁচৰিৰে সদায় আৰম্ভ হয়। যদি ইয়াতে কিবা দায়িত্ব হৈছে, দিওঁতে থেওঁতে কামবোৰ ভক্য ৰাইজতে ঘৰত যদি কিবা গ্ৰহদোষ, কালদোষ, দ্ৰব্যদোষ আছে, সৰ্বদোষ খণ্ডন কৰি গৃহস্থৰ ঘৰৰ পৰিয়ালৰ মাজত ঘৰৰ বেমাৰ আজাৰ আছে, সকলো বেমাৰ খণ্ডন কৰি যি উদ্দেশ্যেৰে এই বছৰৰ বিহুৰ আশীৰ্বাদ বিচাৰি গৃহস্থ এই হুঁচৰি দলৰ সন্মুখত আঁঠু লৈছে, তেওঁৰ মনোৰথা পূৰ্ণ কৰি সকলো প্ৰকাৰৰ উন্নতি সাধন কৰি বছৰটো কুশলে পাৰ কৰাব লাগে। একেবাৰ গৃহস্থৰ মংগলতে হৰিব হৰিব হৈছে। আগুৰি অনুভৱে
চিত্ৰভাগ বেছি সুন্দৰ কথা শুনিলে ছোৱালীৰ মাত এখনো কবি মোক কথা শুনিলে মই ঘৰ গৈ পোৱাৰ আগত যদি কাম বন শেষ নহয় আজি তোমাৰ কঁকাল মই ভাঙিহে এৰিম ছোৱালীৰ মাত এখনো কবি মোক কথা শুনিলে উঠে প্ৰত্যেকটো অনুষ্ঠানৰ বা প্ৰত্যেক নৃত্য অনুষ্ঠানৰ বা গীতৰ কোনোবাই নহয় কোনোবা পৰিচালক আছে তেওঁলোকে মন কৰিব এই সপ্তৰ্ষি নৃত্য অনুষ্ঠানটো কিন্তু পৰিচালক নাই কিন্তু ইয়াৰ এটা গভীৰ কাৰণ আছে সেই কাৰণটো হৈছে যোৱা বৰ্ষলৈকে এই দলটিক পৰিচালনা কৰিছিলে আমাৰ অতি আপোন অতি মৰমৰ যশোবন্ত বৰুৱাই সেই গতিকে তেখেতসকলে এইবাৰ তেওঁলোকৰ পৰিচালক নাই নিজে নিজেই তেওঁলোকে এই অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছে আৰু আজি এই নৃত্য অনুষ্ঠানটো তেওঁলোকে প্ৰয়াত যশোবন্ত বৰুৱাৰ নামত উৎসৰ্গিত কৰিছে দৰ্শক মণ্ডলী তেখেতসকলক আশীৰ্বাদ কৰিব লগতে যশোবন্ত বৰুৱাৰ আত্মাৰ সদ্গতি কামনা কৰিব
লাহৰি লাহৰি এটি খোজ উঠিছে ধনুৰ মনৰে বনত পানী অলা ঘাটলে নাযাবা দে অকলে চল পালে কোনোবা লৈ যাব ধৰি লৈ যাব ধন্যবাদ সপ্তশী শিল্পীসকললৈ সকলোৱে আজি অনুভৱ কৰক পৰিচালকবিহীন এইটো অনুষ্ঠান কিমান হৃদয়স্পৰ্শী ধন্যবাদ আপোনালোকে সহযোগ কৰিব লাগিব অকণমান তেতিয়া ভাল লাগিব এইটো খুব জনপ্ৰিয় গীত গাবলৈ আছে এবাৰ মনিটৰটো অলপ দি দিবা আৰু মিউজিক নহ'লে দিগদাৰ হ'ব ৰিভাব লাগিব মায়া মাথো মায়া তুমি জানো সহযোগ কৰিব
ঐ ফুল ফুলিছে বসন্ত তুমি জানিব দেখিছো মাজতে সঁচাকে কৈছে নে জানমনে তুমৰিয়ে মোৰ ভাল লাগিল এবাৰ বিদ্যুৎ গাই